এয়া হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ মানে যিহেতুকে ছানডে আছিলে সিদিনাখনে তো ভাবিলো যে দুদুলা অকণমান লৈ আহোঁ যিহেতুকে আজিকালি সি ডাঙৰ হৈছে ন মানে ঘৰতে থাকি ভাল পায় তো সেইকাৰণে আনি পেলাই এনেকৈ গান চান লগাই দিছোঁ তেতিয়া মানে থাকে অকণমান টাইম আৰু মোৰো এটা কেকৰ অৰ্ডাৰ আছিলে তো মই সেইটো কমপ্লিট কৰি ল'লোঁ তাৰপিছত এয়া দোকানত যাই পেলাই দেখিলোঁ ভাইটি এখন মানে বিচনা বনাব দিছে যিহেতুকে সি দোকানতে থাকে দিনটো ঘৰত নাযায় তো সেইকাৰণে মানে অকণমান টাইম পালে শুব আৰু তো যোগাৰ কৰি লৈছে ধুনীয়াকৈ তাৰে আৰু এয়া দেখিছে নহয় ৰাইজ বিচনাখন মাত্ৰ বনোৱা হৈছিলহে মোৰ মানে উৎপাত লাগি গৈছে তাত মানে বহাৰ আৰু এয়া আনিছিলে পাপাই লেচু তো তাকে মানে বিচনাখনত বহি খাই আছো আৰু এয়া হৈছে আমাৰ গধূলিৰ পৰিৱেশ দেখিছে নহয় যোনটো কি ধুনীয়াকৈ ওলাইছে এতিয়া মই ধুনীয়াকৈ চাকি তাকি দি পেলাই এতিয়া অকণমান টাইম বহিম আৰু ইয়াতে যিহেতু গৰম দিন হয় আৰু ধুনীয়া বতাহ দি থাকে মানে তো সেইকাৰণে ভাল লাগে অকণমান টাইম এনেকৈ বাহিৰত বহি এতিয়া ওলাইছোঁ মই কিবা এটা খোৱা বস্তু আনিবৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিলোঁ লগ পাম নেক্সট ভিডিঅ'ত চাওঁ আহিছোঁ বাই বাই